ভাৰতীয় মহাকাশ গৱেষণা সংস্থা অৰ্থাৎ ইছৰোৱে এটা কৃত্ৰিম উপগ্ৰহ যোৱাকালি যান্ত্ৰিক বিজুতিৰ বাবে নিৰ্দিষ্ট কক্ষপথত স্থাপন কৰাত ব্যৰ্থ হয়। ইছৰোৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি পুৱা 5:43 শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা দেশৰ নতুন ভূ পৰ্যবেক্ষণ উপগ্ৰহ US-03 উৎক্ষেপণ কৰা হৈছিল। GSLV-F-10 ৰকেটৰ জৰিয়তে উপগ্ৰহটোক পৃথিৱীৰ কক্ষপথত স্থাপন কৰাৰ লক্ষ্য লোৱা হৈছিল। এই উৎক্ষেপণৰ এঘণ্টামানৰ পিছতেই এটা টুইটত ইছৰোৱে জনায় যে উৎক্ষেপণৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত স্বাভাৱিক থাকিলেও ক্ৰায়োজেনিক পৰ্যায়ত উপনীত হোৱা উপগ্ৰহটো ব্যৰ্থ হয়। যান্ত্ৰিক বিজুতিয়ে দেখা দিয়াৰ বাবে এই অভিযান সম্পূৰ্ণ নহ'ল বুলি উল্লেখ কৰা হয়। মূলতঃ পৃথিৱীৰ জলবায়ু আৰু প্ৰাকৃতিক দুৰ্যোগৰ অধ্যয়নৰ বাবেই US-03 পৃথিৱীৰ কক্ষপথত স্থাপন কৰিব খোজা হৈছিল। ঘূৰ্ণীবতাহ, ডাৱৰ বিস্ফোৰণ তথা প্ৰবল বৰষুণ, ছুনামি, বান আদিৰ খবৰ এই উপগ্ৰহৰ দ্বাৰা সঠিকভাৱে পোৱাৰ ব্যৱস্থা কৰা হৈছিল। ইণ্টাৰনেশ্যনেল ডেস্ক, DB নিউজ, গুৱাহাটী। DB নিউজ।